আমি ইতিমধ্যে মই আৰু আমাৰ সাংগঠনিক সাধাৰণ সম্পাদকে আমি বিটিএডি অঞ্চলৰ প্ৰত্যেকখন জিলা আমি পৰিভ্ৰমণ কৰি আছোঁ। আজি 3 দিনমান আগতে আমি বাক্সা জিলা পৰিভ্ৰমণ কৰিছোঁ। যোৱাকালি আৰু আজি আমি চিৰাং জিলা কৰিছোঁ আৰু আজি আৰু অহা কাইলৈ আমি ওদালগুৰি জিলাত পৰিভ্ৰমণ কৰি পেলাই আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰাৰ উপৰিও বিভিন্ন দল সংগঠনৰ লগত আমি মত বিনিময় কৰি আগন্তুক দিনত যাতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যাতে বিটিআৰ যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আহিছোঁ। স্বাভাৱিকতে আমাৰ এইটো নিৰ্বাচনৰ পিছতে যিহেতু আমাৰ এপ্ৰিল মাহত যিহেতু আমাৰ আগন্তুক দিনত যিহেতু বিধানসভা নিৰ্বাচন হ'ব আৰু আমি বিধানসভা নিৰ্বাচনৰ কাৰণে ৰাষ্ট্ৰীয় দলে মিত্ৰতা কাৰ লগত কৰে সেইটো ৰাষ্ট্ৰীয় সমিতিৰ চিন্তা চৰ্চা কৰিব। কিন্তু আমি সংগঠন শক্তিশালী কৰাৰ কাৰণে আমি আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা আমি ৰাখিছোঁ আৰু সেইকাৰণে এইবাৰ আমি দুয়োটা নিৰ্বাচনৰ কাৰণে আমি বিটিডিচি নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনৰ কাৰণে আমি কাৰ্যকৰ্তাসকলক আমি প্ৰস্তুত কৰি আছোঁ। আপুনি গোটেই বিটিডি ঘূৰি আছে আজি বহুত মাহ ধৰি কিমানখন আসন পাব বুলি ভাবে? আমি ডবল ডিজিট পাম আমি আৰু বিটিচি ৰাইজৰ যি আশীৰ্বাদ ইতিমধ্যে পূৰ্বতে আমাৰ 2 লাখ সদস্য আছিলে, পিছত আমি 5,40,000 সদস্য হ'ল। 5,40,000 সদস্যৰ যি তেওঁলোকৰ অনুৰোধ আহ্বান সেই আহ্বানক সঁহাৰি জনাই পেলাই আমি 27গৰাকী প্ৰাৰ্থী 26গৰাকী প্ৰাৰ্থী আমাৰ নিজাকৈ আৰু এগৰাকী প্ৰাৰ্থীক আমি সমৰ্থন দিছোঁ আৰু আগন্তুক দিনত আমি মিত্ৰতা কৰিছোঁ বিটিচি বাকী ৰাইজৰ লগত মিত্ৰতা কৰিছোঁ। কোনো দলৰ লগতে আমাৰ মিত্ৰতা নাই। বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ কথা কৈ আহিছে, গতিকে BPFৰ লগত বিধানসভাত মিত্ৰতা লোকসভাত মিত্ৰতা, কিন্তু আমাৰ মিত্ৰতা আছে বিটিচি বাকী ৰাইজৰ লগত। আমাৰ কোনো BPFৰ লগতো বিটিচি নিৰ্বাচনৰ মিত্ৰতা নাই, UPPLৰ লগতো নাই আৰু হীৰাহৰণৰ পাৰ্টিৰ লগতো নাই। গতিকে আগন্তুক দিনত ৰাইজৰ লগত যিহেতু মিত্ৰতা কৰিছোঁ ৰাইজে নিশ্চয় বিটিচিত আমাক শাসনত বহুৱাব। ওদালগুৰিত আজি পৰিৱৰ্তন যাত্ৰা এটা কঢ়িয়াইছিল UPPL দলে। UPPLৰ ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰী কৈছে যে বিটিচিত বিজেপিৰ কোনো স্থিতি নাই। সেইটো আগন্তুক দিনত আমি যি ডিচেম্বৰৰ 15 তাৰিখে যি ফলাফল ওলাব তেতিয়া গম পাব। কাৰণ কিয় সেই কথাষাৰ আগতে বহুতে ভাবিছিলে, কাৰ্বি আংলঙতো ভাবিছিলে যে কাৰ্বি আংলঙত বিজেপিৰ কোনো স্থিতি নাই। কাৰ্বি আংলং অট'নমাছ কাউন্সিল ভাৰতীয় জনতা পাৰ্টিৰ দখলত, অৰ্থাৎ কাৰ্বি জনগণ আমাৰ লগত আছে। ডিমা হাছাও অট'নমাছ কাউন্সিল ভাৰতীয় জনতা পাৰ্টিৰ দখলত, ডিমাচা ৰাইজ আমাৰ লগত আছে। ঠেঙাল অট'নমাছ কাউন্সিল আমাৰ দখলত, ঠেঙাল ৰাইজ সোণোৱাল কছাৰী ৰাইজ আমাৰ লগত। তিৱা অট'নমাছ কাউন্সিল আমাৰ দখলত, তিৱা জনগোষ্ঠী আমাৰ লগত আছে। ঠিক তেনেকুৱাকৈ বড়ো জনগোষ্ঠীও আমাৰ লগত থাকিব আৰু বড়ো অট'নমাছ কাউন্সিলো আগন্তুক দিনত আমাৰ দখলত থাকিব। ইতিমধ্যে কোকৰাঝাৰত যি আমি সভা কৰিছোঁ সেই সভাত আমি এটা সমীক্ষা চলাইছিলোঁ। 200টা বড়ো জনগোষ্ঠীৰ পৰিয়ালৰ লগত তেওঁ ইঞ্জিনিয়াৰে হওক সাধাৰণ বাজু হোটেল থকাই হওক তেওঁলোকক আমি সুধিছিলোঁ যে আমি যি সভা কৰিলোঁ কোকৰাঝাৰত যি সভা কৰিছোঁ জনজাতীয় মৰ্চাৰ যি সভা কৰিছোঁ সেই সন্দৰ্ভত আপোনালোকৰ প্ৰতিক্ৰিয়া কি জানিব বিচাৰিছিলোঁ। তেওঁলোকে আমাক 181 জনে কৈছে ইমান দেৰি কিয় কৰিছে, কোকৰাঝাৰত ভাৰতীয় জনতা পাৰ্টী অহাৰ কাৰণে ইমান দেৰি কিয় কৰিছে। গতিকে বিটিচিত কোকৰাঝাৰে হওক ওদালগুৰিৰ ৰাইজৰ মৰম পূৰ্বৰ পৰাই আমাৰ আছে। এইবাৰ আৰু সবল ৰূপত আমি মৰম পাম। বাক্সাত মৰম আমাৰ আগৰ পৰাই আছে। আনকি চিৰাঙতো আমি 3গৰাকী প্ৰাৰ্থী দিছোঁ। 3গৰাকী প্ৰাৰ্থী দি আমি আজি অনুশোচনা কৰিছোঁ তাৰ ৰাইজে আমাক যেনেকুৱাকৈ ধৰিছে যে সম্পূৰ্ণ প্ৰাৰ্থী কিয় দিয়া নহ'ল। আমি সেই সময়ত আমাৰ সংগঠনৰ স্থিতি ঠিক নাছিলে বা আমি যিসকলক প্ৰতিবেদন যুগুত কৰিব দিছিলোঁ যুগুত কৰোঁতে তেওঁলোকে হয়তো সঠিক ৰূপত দিয়া নাই। উদাহৰণস্বৰূপে বিজনী সমষ্টিটো চুবাইজাৰ বুলি কয়। চুবাইজাৰত তাত ভাৰতীয় জনতা পাৰ্টীৰ বহুত শক্তিশালী স্থিতি আছিলে, কিন্তু সেই সময়ত আমি যাক পঠাইছিলোঁ তেওঁ হয়তো যি প্ৰতিবেদন দিলে এতিয়া আমাৰ ৰাইজে ধৰিছে যে নতুনকৈ নমিনেশ্যন যদি হয় তেতিয়াহ'লে চুবাইজাৰত প্ৰাৰ্থী দিব লাগিব। গতিকে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ সমগ্ৰ বিটিচি অঞ্চলতে বিটিআৰ অঞ্চলতে ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তন আমাক লৈ পেলাই বিচাৰিছে আমি যাতে লগত থাকোঁ। যাতে এটা বিশেষ কথা এটা যিহেতু বিটিএডি এটা শান্তিৰ পৰিৱেশ আহিছিলে, চাঞ্চোৱা সুন্দৰ বসুমতাৰীৰ নেতৃত্বত যোৱা পৰহি এখন সভা হৈছে কোকৰাঝাৰত, আকৌ পুনৰ বড়োলেণ্ডৰ দাবী উত্থাপন কৰিছে। নাই এইটো চাওক, যেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰ থাকিব তেতিয়ালৈ বিটিচিয়ে বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষৰ শান্তি থাকিব। 2014 চনত মাননীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া গৃহমন্ত্ৰী হোৱাৰ পিছত
কোকৰাঝাৰত আহি পেলাই যি ব্যৱস্থা কৰিলে তাৰ পিছৰ পৰা মানুহে যি শান্তিত যি নিদ্ৰা যাপন কৰিবলৈ পাৰিছে, আগে কোনো কালে মানুহে নিদ্ৰা যাপন কৰিব পৰা নাছিলে। ঘৰৰ ছালত যদি বেল এটাও পৰে তেতিয়া মানুহ আতংকিত হৈছিলে। কিন্তু 2014 চনৰ কোকৰাঝাৰৰ ঘটনাৰ পিছত মাননীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই যি ব্যৱস্থা কৰিলে, সেই ব্যৱস্থা কৰাৰ ফলস্বৰূপে আজি BTCত আজি শান্তি আহিছে। গতিকে কোনোবা দুই এজন ব্যক্তিয়ে কিবা কথা ক'লে যে অশান্তি হ'ব সেইটো নহয়। BTC ৰাইজে বিবেকবান ৰাইজ, BTC ৰাইজে যুক্তিৰ আধাৰত ভোট প্ৰদান কৰি পেলাই আমাক আগন্তুক দিনত হয় লিডাৰশ্বিপত নহয়তো পাৰ্টনাৰশ্বিপত আমাক সুবিধা দিব। বিশ্বজিৎ দৈমাৰীকে ধৰি বিভিন্ন BPFৰ দ্বাৰা ইতিমধ্যে বিজেপিৰ লগত যোগাযোগ কৰাৰ বাবে চৰ্চা লাভ কৰিছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? UPBও এটা বহুত ডাঙৰ এটা সংগঠন, প্ৰায় 10 লাখ বড়ো জনগোষ্ঠীক তেওঁলোকে প্ৰতিনিধিত্ব কৰে BTCৰ বাহিৰৰ। আৰু সেই UPBও মিহিনেশ্বৰ দৈমাৰীকে আদি কৰি সমগ্ৰ তেওঁলোকৰ জিলা সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু তেওঁলোকৰ সম্পৰ্ক যিহেতু BTCবাসীৰ লগত আছে, গতিকে BTCবাসী ৰাইজৰ বড়ো জনগোষ্ঠীৰ ৰাইজৰ আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। আৰু ভাৰতীয় জনতা পাৰ্টীত জনতাই যেতিয়া যোগদান কৰিব, স্বাভাৱিকতে জননেতাই যোগদান কৰিবলৈ বাধ্য হৈ যায়। এইটো তেওঁলোকেতো ক'বই, কাৰণ ধৰ্মীয় মেৰুকৰণ কৰাৰ কাৰণে তেওঁলোকে ভোটৰ মেৰুকৰণ কৰাৰ কাৰণে কৰি আছে। এইবোৰ কংগ্ৰেছে যেনেকুৱাকৈ কৈছে বিভিন্ন কথা, গতিকে আগতো তেনেকুৱাকৈ বদৰুদ্দিন আজমলে কৈছে। কিন্তু আমি বিকাশক লৈ পেলাই ৰাজনীতি কৰিছোঁ। সেয়া সংখ্যালঘু অধ্যুষিত অঞ্চলে হওক বা সংখ্যাগুৰু অধ্যুষিত অঞ্চলে হওক, যিহেতু ভাৰতবৰ্ষখন যিহেতু গুৰু ৰাষ্ট্ৰ হিচাপে ৰাষ্ট্ৰগুৰু হিচাপে প্ৰতিষ্ঠা আমি কৰিম। গতিকে আমি বিকাশৰ ৰাজনীতি কৰিছোঁ। আৰু এই ক্ষেত্ৰত বিকাশৰ ৰাজনীতি কৰিছোঁ যিহেতু ৰাইজে বিবেকবান, অসমৰ ৰাইজে বিবেকবান, পঢ়া শুনা হৈছে, হাতে হাতে ইণ্টাৰনেট আছে, হাতে হাতে মোবাইল আছে। গতিকে তেওঁলোকে ভোট কাক দিব লাগে জানে, বিকাশৰ লগতে থাকিব লাগে সেই কথাষাৰ জানে। BTCবাসী ৰাইজে যেনেকৈ জানে, অসমবাসী ৰাইজেও জানে বা সংখ্যালঘু অধ্যুষিত ৰাইজেও জানে। এইটো অসম্ভৱ। স্বাভিমানী অসমীয়াসকল থকালৈ, স্বাভিমানী ভাৰতীয়সকল থকালৈ আজমলৰ সপোন হৈ থাকে।